ছাত্ৰ ছাত্ৰীসকল আজিও তোমালোকৰ বাবে লৈ আহিলোঁ সাধাৰণ বিজ্ঞানৰ 6 নম্বৰ অধ্যায় জীৱন প্ৰক্ৰিয়াৰ দ্বিতীয় খণ্ড। প্ৰথম খণ্ডটো হৈ গৈছে, তোমালোকে ভিডিঅ' চালে গম পাবা। প্ৰথম খণ্ড চাই তাৰপিছত দ্বিতীয় খণ্ডলৈ আহিবা। চোৱা, দ্বিতীয় খণ্ডৰ প্ৰথম কোৱেশ্চনটো কি দিয়া আছে? 6 নম্বৰ কোৱেশ্চন। পৰজীৱী জীৱবোৰ জীয়াই থাকিবলৈ ডেছৰ ওপৰত নিৰ্ভৰ কৰে। এনসাৰটো কি দিয়া আছে? স্বপোষীয় জীৱৰ ওপৰত। 7 নম্বৰ কোৱেশ্চনটো দিয়া আছে, স্বপোষীয় জীৱই প্ৰয়োজনীয় কাৰ্বন শক্তি কোনটো প্ৰক্ৰিয়াৰ দ্বাৰা সংগ্ৰহ কৰে? এনসাৰত কি দিয়া আছে? হালক সংশ্লেষণ। 8 নম্বৰ কোৱেশ্চনটো চোৱা, কাৰ্বন ডাই অক্সাইড আৰু পানী সূৰ্যৰ পোহৰৰ উপস্থিতিত ডেছৰ সহায়ত কাৰ্বহাইড্ৰেট লৈ পৰিৱৰ্তন কৰে। কি দিয়া আছে কোৱেশ্চন এনসাৰত? পত্ৰহৰিত। 9 নম্বৰ কোৱেশ্চনটো চোৱা, উদ্ভিদ দেহত কাৰ্বহাইড্ৰেটৰ কাম কি? এনসাৰত কি দিয়া আছে? শক্তি যোগান ধৰা। কাৰ্বহাইড্ৰেটে কি কৰে? উদ্ভিদক শক্তি যোগান দিয়ে। 10 নম্বৰ কোৱেশ্চনটো চোৱা, আহাৰৰ পৰা আহৰণ কৰা শক্তি আমাৰ দেহত ডেছ হিচাপত সঞ্চিত হৈ থাকে। এনসাৰত কি হ'ব? গ্লাইকোজেন হিচাপত। তাৰপিছৰ কোৱেশ্চনটো দিয়া আছে, মৰুচ উদ্ভিদে কেনেকৈ শক্তি আহৰণ কৰে? এনসাৰ দিয়া আছে কি? মৰুচ উদ্ভিদে কাৰ্বন ডাই অক্সাইড ৰাতি গ্ৰহণ কৰি এটা মধ্যৱৰ্তী যৌগৰ সৃষ্টি কৰে আৰু তাৰ পৰাই দিনৰ ভাগত পত্ৰহৰিতৰ দ্বাৰা শক্তি শোষণ কৰে। 12 নম্বৰ কোৱেশ্চনটো চোৱা, উদ্ভিদৰ পাতত থকা সৰু সৰু ৰন্ধ্ৰবোৰক কি বোলে? আমি জানোৱে এইটো, সৰু সৰু ৰন্ধ্ৰবোৰক কি বুলি কোৱা হয়? পত্ৰৰন্ধ্ৰ। গতিকে আজি এইখিনিয়েই, পিছৰ খণ্ড দিম। তোমালোকে ভালকৈ চাবা আৰু নোটবোৰ ধুনীয়াকৈ লিখিবা, লিখি লৈ পঢ়িবা।